বাকি তোমালোকৰ মা দেউতাৰ কথা জানিব মন গৈছে হেতুটো তোমাৰ ব্লগত হয়তো তুমি কোৱা নাই সাগে সো মই তোমাৰ পৰা আজি জানিম আৰু বহুত কথা পাতিম বাৰু ফাৰ্স্ট এটো কথাই মই জানিব বিচাৰো মা পাপা যেটা ৰিলস বিলাকত কমেন্ট আহিলে তোমাৰ আইতা এনেকে কেনেকে হল আকৌ আইতা মা এটো কিছু কয় ও হেন্দুৰ লৈ আহিছিল দে তাৰ পিছত আইতা হাতে পূজা কৰে হেৰি কৰে এটো বেলেগ কথা আৰু আমাৰ দাদিও নামাজ পঢ়ে এনেকুৱা সো আমাৰ এটা একো এনেকুৱা নাই যে এই তো হিন্দু তো মুসলিম এনেকুৱা একো নাই আমাৰ সব একেলগে থাকে আৰু মা পাপা লাভ ম্যাৰেজ of course and তাৰ পিছত মই আইলো জনকা কৈছিলো মই গম পাইছো তাৰ পিছত আৰু এটা আইছে এতিয়া আৰু এটা আহিছে মাটি দখল বুলি কম হয় কি কয় মাটি দখল কৰিবলৈ আহিছে মানে কয় দে প্ৰপাৰ্টি এক ভাগ দিব লাগে বুলি এই আৰু জক কৰি কিনে কৈ দিয়ে আৰু তাৰ পিছত মা পাপা আহিল এনেকুৱা আৰু মই ইমান বেছি ইটো ভিতৰত নাজানো জানিব ইচ্ছা নাই বিকজ এইবিলাক হিন্দু মুছলিম লাগি থাকি ভাল নাপাওঁ